Welcome to my new channel RFN Studio. সকলোকে স্বাগতম জনাইছো যদি মোৰ RFN Studio YouTube চেনেলখন এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক মই ইয়াত আপোনালোকৰ বাবে লৈ অনলাইন নতুন ভিডিও তো আজি ভিডিও আপোনালোকক দেখুৱাম যে ৰেলৱে চাকৰিৰ কাৰণে আপুনি কি যোগ্য লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ তথ্য এইটো ভিডিওত পাব তো বলক আমি ভিডিওখন আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকৰ যি কম্পিউটাৰ মোবাইল এটা আছে তেতিয়াহ'লে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি তাত সাৰ্চ কৰিব ইণ্ডিয়ান ফাৰ্ষ্ট জব এলাউড আৰু আপোনালোকৰ লগে এই ৱেবছাইটলৈ লৈ আহিব যদি আপোনালোকে তেনেকৈ সাৰ্চ কৰিব নোৱাৰে তেতিয়াহ'লে মই ডেসক্ৰিপচনত লিংক দি দিম ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এই পেজলৈ আহি যাব তো আজিৰ ভিডিও আমি আলোচনা কৰিম আৰআৰবি ৰেলৱে ALP ৰিকমেণ্ড 2024 যি নোটিফিকেশন আহিছে কোনে এই চাকৰিৰ বাবে যোগ্য কোনে এপ্লাই কৰিব পাৰিব এই চাকৰিত সম্পূৰ্ণ তথ্য এই ভিডিওত আমি দিম তো পলম নকৰি ব্লগ ভিডিওটো আমি আৰম্ভ কৰোঁ তো আপোনালোকে চাই আছে আৰআৰবি ৰেলৱে ALP recommend 2024 notification out for কিমান পোষ্ট আহিছে 5696 টা পোষ্ট আহিছে তো আপোনালোকে চাই আছে আৰআৰবি ৰেলৱে ALP নিযুক্ত 2024 5696 টা পদৰ বাবে অধিসূচনা আউট কৰা হৈছে যদি আপোনালোকৰ এইটো WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰি জয়েন হ'ব পাৰে টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব বিচাৰে ইয়াত ক্লিক কৰি টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব পাৰে 5696 টা সরকারি লোকো পাইলট পদৰ বাবে আৰআৰবি ৰেলৱে ALP নিযুক্ত 2024 জানুৱাৰী মুকলি কৰা হৈছে প্ৰাৰ্থীয়ে তলৰ লিংকটো ব্যৱহাৰ কৰি কি কৰিব 20 জানুৱাৰীৰ পৰা আপোনালোকে 19 ফেব্ৰুৱাৰীলৈ আবেদন কৰিব পাৰিব আবেদনটো আৰম্ভ হৈ গ'ল যেটো 20 জানুৱাৰীৰ পৰা দিছে আৰআৰবি ৰেলৱে ALP নিযুক্ত 2024 সরকারি লোক পাইলট খালি পদৰ 5696 টা পদ নিযুক্তৰ বাবে ৰেলৱে নিযুক্ত বোৰ্ডে শেহতীয়া অধিসূচনা প্ৰকাশ কৰিছে যোগ্য প্ৰাৰ্থীয়ে 20 জানুৱাৰী 2024 পৰা আৰম্ভ হোৱা অফিচিয়েল ৱেবছাইট এই ৱেবছাইটৰ পৰা আৰআৰবি ৰেলৱে ALP নিযুক্ত 24-25 ৰ বাবে আবেদন কৰিব পাৰিব আৰু 24-25 ৰ বাবে আবেদন কৰিব পাৰিব এইখিনি কথাই লিখা আছে কিন্তু আমি যেহেতু জানিম যে যোগ্যতা কিমান থাকিব লাগিব হেতু হৈছে মেইন তো আমি যোগ্যতা লৈ যাওঁ এটো সব যোগ্যতাৰ মাপকাঠি আৰআৰবি ৰেলৱে ALP নিযুক্ত 2024 ৰ বয়সৰ সীমা আপোনালোকৰ থাকিব লাগিব 18 পৰা 30 বছৰ তথাপিও 1/1/2024 ধৰি পেলাই আপোনালোকৰ 18 বছৰ আৰু পৰা 30 বছৰৰ অধিক হ'ব নালাগে 30 বছৰৰ ভিতৰত থাকিব লাগিব যেনে 28 29 18 19 20 21 ৰ পৰা আৰম্ভ কৰি 29 30 লৈকে ল'ব কিন্তু 31 হলে আপোনাক এই চাকৰিৰ বাবে আপুনি যোগ্য নহয় বয়সৰ শিথিলতা শ্ৰেণী অনুসৰি আপোনালোকক কি কৰিছে 3 বছৰ 5 বছৰ বঢ়াই দিয়া হৈছে যে OBC প্ৰাৰ্থীৰ বাবে আৰু 3 বছৰ বেছি বঢ়াই দিয়া হৈছে তাৰপিছত ST প্ৰাৰ্থীৰ বাবে 5 বছৰ বঢ়াই দিয়া হৈছে আৰু অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে 5 বছৰ বঢ়াই দিয়া হৈছে যে শৈক্ষিক অৰ্হতা আপোনালোকৰ শৈক্ষিক অৰ্হতা কি লাগিব আপুনি ফিটাৰ ইলেক্ট্ৰিচিয়ান ইনষ্ট্ৰুমেণ্ট মেকানিক মিলাৰাইট মেইনটেনেন্স মেকানিক ৰেডিঅ' এণ্ড TV ইলেক্ট্ৰনিক্স মেকানিক মটৰ বাহন ভায়াৰমেন ট্ৰেক্টৰ মেকানিক আৰ্মেচাৰ সম্পৰ্কীয় ব্যৱসায়ত NCCT SCBTৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক SSLC ITI আৰু কইল ওয়ান্ডাৰ মেকানিক ডিজেল হিট ইঞ্জিন টাৰ্নাৰ মেচিনিষ্ট ফ্ৰিজ আৰু এয়াৰ কণ্ডিশনাৰ মেকানিক ওপৰত উল্লেখ কৰা ব্যৱসায়সমূহ মেট্ৰিক SLC প্লাছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা এক্ট এপ্ৰেন্টিছৰ হ'ব লাগিব আপোনালোকে চাইছে যে এটো আৰ্টছৰ বাবে নহয় যিসকলে নেকি মেকানিক্যাল পঢ়িছে তেওঁলোকৰ বাবে ITI ৰ হলনি স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা এই অভিযান্ত্ৰিক শাখাসমূহৰ বিভিন্ন ধৰণসমূহ সংমিশ্ৰণৰ মেট্ৰিক SSLC 3 বছৰ মেকানিক্যাল ইলেক্ট্ৰনিক্স অটোমোবাইল ইঞ্জিনিয়াৰিং ডিপ্লোমা এইবিলাক আপোনালোকৰ থাকিব লাগিব এই খণ্ডত আমি সৰকাৰি
লোকো পাইলটৰ পদৰ বাবে আৰআৰবি ৰেলৱে এলপি নিযুক্ত 2024 আবেদন মাচুলৰ কথা উল্লেখ কৰিছো এই মাচুল গাঁথনি সংস্থাৰ ৰূপে ৰূপায়ণ কৰিছে আৰু ই অতি প্ৰমাণিত সাধাৰণ প্ৰাৰ্থীয়ে দিবলৈ 500 টকা ইউবি প্ৰাৰ্থীৰ বাবে 500 টকা ওবিসি প্ৰাৰ্থীৰ বাবে 500 টকা আৰু এসটি প্ৰাৰ্থীৰ বাবে 250 টকা অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে 250 টকা পেমেন্ট মোডটো আপোনালোকৰ এটো চাক পেমেন্ট আপোনালোকে ক'ত কৰিব অনলাইনৰ পেমেন্ট কৰিব পাৰিব আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড মাষ্টাৰ কাৰ্ড আৰু কাৰ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনালোকে কৰিব দিব পাৰিব পইচাটো ফিছটো কাটিব পাৰিব নিৰ্বাচিত প্ৰক্ৰিয়া আৰআৰবি ৰেলৱে এলপিবি কম্পিউটাৰ ভিত্তিক পৰীক্ষা সিবিটি নথিপত্ৰ পৰীক্ষা চিকিৎসাৰ পৰীক্ষা কেনেকৈ আবেদন কৰিব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব আবেদনটো লাষ্টত আৰু দি থৈ আছে লিংকটো গুৰুত্বপূৰ্ণ ৱেবছাইট আপোনালোকে সেই এইটো চাক অনলাইন আৰম্ভ হ'ব 20 জানুৱাৰী 2024 আৰু অনলাইন আবেদন বন্ধ হৈ যাব 19 ফেব্ৰুৱাৰীলৈকে এই আবেদনটো থাকিব আৰু এডমিট কাৰ্ড মুক্তি অতি সোনকালে আপোনালোকৰ ইয়াত ডেট আহিব আৰবি ৰেলৱেৰ পৰীক্ষাৰ তাৰিখ ইয়া সোনকালে ডেট আহিব আৰবি ৰেলৱে এলপি নিযুক্ত 2024 অনলাইনৰ আবেদন আপোনালোকে চাওক অফিচিয়েল ৱেবছাইটৰ এইটো লিংক দিয়া আছে সম্পূৰ্ণ জাননী পিডিএফৰ এইটো লিংক দিয়া আছে টেলিগ্ৰাম গ্ৰুপত যোগদান কৰিবলৈ এইটো লিংক আৰু অনলাইনত আবেদন লিংক এইটো হৈছে মেইন আপোনালোকে এই অনলাইনৰ আবেদন লিংকটোতে কি কৰিব লাগিব ক্লিক কৰিব লাগিব আৰু অনলাইনৰ যেটো ফৰ্ম সেই ফৰ্ম গুটেইখিনি ফিল আপ কৰি আপোনালোকৰ সিগনেচাৰ ডকুমেন্ট আপডেট দিয়াৰ পিছত আপোনালোকে সাবমিট কৰাৰ পিছত আপোনালোকে এই যদি আপোনালোকে জাতি হিচাপে আপোনালোকৰ যেটো ফিস আহে সেই ফিসটো আপোনালোকে কি কৰিব লাগিব দিব লাগিব তেতিয়াহে আপোনালোকে এই চাকৰিটোত এপ্লাই হৈ যাব তো আজি ইমানেই আছিল নেক্সট টাইম আৰু কথা হ'ব বেলেগ এটা ভিডিও লৈ যদি মোৰ চেনেলত আগৰ ভিডিও কেইটা চোৱা নাই আপোনালোকে চাওক যদি আপোনালোকে আসাম পুলিচত এপ্লাই দিছে তেতিয়াহ'লে মই ইয়াত কেইটামান আসাম পুলিচৰ কুৱেশ্যন ডিসকাস কৰি থাকোঁ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়াহ'লে মোৰ চেনেলৰ জৰিয়তে আপোনালোকে আসাম পুলিচৰ কিছুমান আহিবলগীয়া কুৱেশ্যন আপোনালোকে চাব পাৰিব ধন্যবাদ আজি ইমানেই